নমস্কাৰ মোৰ মৰমৰ অসমবাসী ৰাইজ এয়া বাপ্পা পালেহি আজি মোৰ এই নতুন ব্লগটোত গণেশ চতুৰ্থীও দেখুৱাম আৰু পাপাৰ ধুনীয়া শ্ব'ও দেখুৱাম বাপ্পা আহি গ'ল কি যে ফূৰ্তি ডিজে চলিও আছে আমি নাচিম মুম্বাইত গণপতি পূজা উলহ মালহেৰে এনেকৈ চলি থাকিব এয়া মুম্বাইৰ লোকবাদ্য ঢোল আৰু তাছা ইমান ডাঙৰ ঢোলবোৰ বাহঁতে কেনেকুৱা বজায় মানে কি যে কম শুনিলেই নাচো নাচো লাগি যায় বাবাৰ ঘৰত গণপতি পূজা কৰিবলৈ আহিছো বাপ্পা কি যে ধুনীয়া আইহঁতে বাপ্পাক 1.5 দিন ৰাখি বিসৰ্জন দিব এয়া তিহান আৰু নিশা দিদিয়ে মাৰাঠী ষ্টাইলত নৱাৰী শাড়ী পিন্ধিছে এতিয়া মই বাপ্পাৰ লগতে মোৰ নিজৰ মৰমী পাপাটোকো সেৱা কৰি লৈছো ओहो ये मेरा प्यारा चेतन दादा है तिहान चेतन दादा और मैंने बहुत मस्ती किया ये प्यारी प्यारी आंटियाँ आई की सहेली है ये चेतन दादा की वाइफ दिशा दीदी ये देखो माझ्या प्यारी आई एया राती आरती
विराजता माझ्या विष्णुदासा भाविकासी नामामृत गया सावे कल्याण जामुगी निदान पांडुरंग আজি আমি ধুনীয়াকৈ বাপ্পাৰ আৰতি শেষ কৰিলোঁ। কালিলৈ পিছবেলা আইহঁতৰ ঘৰৰ বাপ্পাক বিসৰ্জন দি দিব। আয়ো দেহি, সেইটোহে বৰ দুখ লগা কথা। আজি এয়া দ্বিতীয় দিনৰ দিনা আইয়ে সকলোৰে কাৰণে নিজৰ হাতেৰে খানা বনাইছে। এয়া আইয়ে কচু পাতৰে বৰা বনাই আছে। এই বৰাটো বাপ্পাৰ পূজাৰ দিনা সকলোৰে ঘৰত স্পেচিয়েলি বনোৱা হয়। आई के हाथों में जादू है। वो बहुत 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 अच्छा खाना बनाती है। ओहो, ये क्या क्या बन रहा है? ये मेरे प्यारे बाबा है। बाबा मेरी पढ़ाई का बहुत ध्यान रखता है। निशा दीदी एंड पवन दादा एंड तिहान, चेतन दादा और पवन भैया आई बाबा के दोनों बेटे हैं। ब्लैक साड़ी में आई बहुत बहुत प्यारी लग रही है। गणपति बाप्पा मंगलमूर्ति এয়া বিসৰ্জনৰ আৰতি আৰম্ভ হ'ল। गणपति बाप्पा मूर्ति আয়ো দেহি, এয়া বাপ্পাৰ বিদায় সময়। गणपति बाप्पा मोरया, मंगल मूर्ति मोरया। 1 2 3 4 गणपतीचा जय जयकार। 5 6 7 8 गणपति है हमारे he knows that's 9 10 11 12 गणपति है सबसे प्यारा। 13 14 15 16 गणपति का सुहावला। क्या बोला? गणपति बाप्पा मंगल मूर्ति मोरया।
মামা আইহঁতে পূজা কৰি এয়া বাপ্পাক শেষ বিদায় জনাইছে। मोरया रे बाप्पा मोरया रे। এয়া আমি বাপ্পাক বিসৰ্জনৰ কাৰণে ঘানচলি গণপতি তালাবলৈ লৈ আহিছোঁ। त्वमेव सर्वं त्वमेव कायेन वाचा मनसेन्द्रियेण वा बुद्ध्यात्मना वा प्रकृति समावा करोमि यज्ञं सकलपरस्मै नारायणाय समर्पयामि। आश्वं केशवं राम नारायण कृष्ण दामोदरं वन्दे श्रीरामं माधवं गोपिकावल्लभं जानकी नायकं रामचन्द्र हरे 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 राम 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 हरे 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 कृष्ण गणपती बाप्पा मंगल मूर्ती पुढच्या वर्षी लागलं का? সেয়া দাদাহঁতে নীতি নিয়মৰ মাজেৰে বাপ্পাক ধুনীয়াকে বিসৰ্জন দিবলৈ লৈ গৈ আছে। বাপ্পা যোৱাৰ কাৰণে দুখ লাগিছে যদিও মই পাপাৰ কান্ধত উঠি পালে ধুনীয়াকে ঘৰলৈ যাওঁগে। আজি আমি এয়া रोहन दादार घৰৰ পূজালৈ আহিছোঁ। रोहन दादाহঁতে বাপ্পাক 11 দিন ৰাখে। गणनायकाय गणदैवताय गणाध्यक्षाय धीमहि गुणशरीराय गुणमण्डिताय गुणेशानाय धीमहि गुणाधीशाय गुणप्रभेशाय धीमहि एकदन्ता
गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि एकदन्ताय वक्रतुण्डाय गौरीतनयाय धीमहि गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि। এয়া বাপ্পাৰ 11 দিনীয়া বিসৰ্জন। মোৰ আগৰ ভ্লগত দেখুওৱা কপাৰ খেৰানে গণপতি তালাবলৈ আহি আছো। প্ৰথম জীৱনত গেছ বেলুন কিনি দিলে দে। কিমান যে ভাল লাগিছে মনটো বুজাবই নোৱাৰো। এতিয়া মাঞ্চুৰিয়ান পকৰা খাই পেলাই আমি ঘৰলৈ যামগে। বেলুন কেইটা উৰি যাব নোৱাৰাকে পাপাই মোক হাততে বান্ধি দিলে। নমস্কাৰ প্ৰিয় দৰ্শক, আজি আমাৰ চিনেমাষ্টাৰ বাবা কালি শ্ব'টোলে এজন অতিথি উপস্থিত আছে। আপোনালোকক মই চিনাকি কৰি দিওঁ। পাপু, তুমি এই অনুষ্ঠানটিত আহিলা, তোমাক স্বাগতম জনাইছো। সমূহ অসমবাসী ৰাইজলৈ মই সশ্ৰদ্ধ প্ৰণাম নিবেদন কৰিছো আৰু তোমাৰ গোটেই টিমটোলৈ ঢেৰ মৰম যাচিছো। আৰু তোমাৰ আচল নাম মই ক'ৰবাত শুনিছো যেন লাগিছে। এনেই তোমাৰ আচল নাম কি? আচলতে যিনি মোৰ পিতৃ প্ৰদত্ত নামটো হৈছে পাৰ্শ্বজ্যোতি দাস। দেউতাই স্কুলত পাৰ্শ্বজ্যোতি দাস বুলি নামটো দিছিল, কিন্তু পাছলৈ মোক সকলোৱে পাপু বুলিয়ে জনা হৈ পৰিল। ঘৰত মতা নামটোহে মোৰ দেখোন বেছি মানুহে জনা হ'ল। ধুনীয়াকে যদি বাবাক ভাবা, বাবা তেওঁ আহিবই আৰু পইচা লাগিবই। তোমাৰ পইচাটো কামত আহে আৰু ট্ৰফি পালেও ভাল, বেছ গিটাৰ বজাবা, সদায় প্ৰেক্টিচ কৰিবা, ভাল। ধন্যবাদ জিনি, বৰ কামত অহা কথা ক'লা তুমি। মই তোমাৰ এই কথাকেইটা মানি চলিবলৈ চেষ্টা কৰিম আৰু অসমবাসী ৰাইজেও আনকি এই কথাখিনি জিনিৰ কথাখিনি মানিলে ভাল হ'ব। জিনিয়ে অতিথি মাতি আনে আৰু নিজৰ অভিজ্ঞতাৰ পৰাও খুব সুন্দৰ সুন্দৰ কথা, ভাল লাগে জিনিৰ লগত কথা। আৰু তুমি এইবিলাক শ্ব' কৰি ধুনীয়া ধুনীয়া ট্ৰফি পাইছা। মোৰ আশীৰ্বাদ আছে তুমি যাতে ভাল কাম কৰি যোৱা, বেছখন বজাই থাকিবা, ভাল হ'ব। ধন্যবাদ জিনি, এনেদৰে আশীৰ্বাদ কৰি থাকিবা। আচ্ছা, ঋষিকেশে তোমাক কবিতা দিলেনে? এই ঋষিকেশৰ কবিতাৰ দ্বাৰা এখন কিতাপ হ'বলৈ কৈ আছে। ঋষিকেশৰ কবিতাৰ দ্বাৰা মোৰ প্ৰতিটো কিতাপৰ প্ৰতিটো এপিছডতে ঋষিকেশে এটাকৈ কবিতা লিখি এতিয়া কবিতাৰ বহেমিয়ান জাৰ্ণি নামৰ এখন কিতাপ ৰিলিজ কৰিছে। অসমৰ ৰাইজে খুব ভাল পাইছে। আৰু কেতিয়াবা তোমাৰ নিজৰ ৱাইফ ৰিংকুলে লিখি পাইছেনে? কবিতাটো লিখি পোৱা নাই, কবিতা নাই লিখা, কিতাপখনে ৰিংকুকে লিখিলো। আৰু ভেদাল লক্ষ্য কেতিয়াবা কেদাৰনাথলৈ গৈছেনে?
বুজিছে সাংঘাতিক তাৰ টেলেণ্ট চাইকেল মাৰি অত দূৰ গৈ কেদাৰনাথ পালেগৈ সি সেই ধাৰাটোৰ সৃষ্টি কৰিছে এতিয়া বহুত জেগালৈ গৈছে সি সাংঘাতিক ফটোগ্ৰাফি কৰে ভিডিঅ'গ্ৰাফি কৰে তাৰ ইনষ্টাগ্ৰাম চেনেলটো দেখিলে ভাল লাগি যায় ইমানেই ধুনীয়া ফটোগ্ৰাফি কৰে আৰু ভেজালটো ক'বই নালাগে গোটেইখনতে ৰং বিলাই ফুৰে আঁকে যিকো আছে সিহঁতৰ লগত সি সাংঘাতিক ধুনীয়া লিখে ইহঁতকেইটা মোৰ বিৰাট মৰম মোৰ নিজতকৈও নিজৰ বহেমিয়ান ফেষ্টিভেলত কি হৈছিল বহেমিয়ান ফেষ্টিভেলত মোৰ কিতাপখন মই লিখিছিলোঁ টেইল অফ দ্য বহেমিয়ান বেছ গিটাৰিষ্ট কলমৰ পৰা মিছিছিপি দেখিলোঁ বুলি কিবা জাৰ্নি অফ এ মিউজিচিয়ান বুলি কৈছে সেইটো মই ষ্টাৰ্ট কৰিছিলোঁ মই কোৱা নামটো সেইটো ফেচবুকত তাৰপাছতে মোক বৰুৱা দাই ক'লে আমি দুয়োজনে মিলি পেলাই নামটো অকণমান কমন কৰিবলৈ জাৰ্নি অফ এ মিউজিচিয়ান কৰি তাৰ যি কি নহওক সেই নামটোৰে পুৰণা নামটোৰ দ্বাৰা অনুপ্ৰাণিত হৈ লক্ষ্য ভেজালতে ক'লে পপুলাৰ বহেমিয়ান ফেষ্টিভেল কৰি আৰু সেই বহেমিয়ান ফেষ্টিভেলটো বিৰাট ধুনীয়া লাগিছে চক্ৰপাণী পৰা হৈ গৈছে ভাস্কৰ্য মন্দিৰত আছে তাৰপাছতে মইটোতো আছিলোৱেই তাৰপাছত ঋষিকেশ সদাহত গোটেই ৰিজা গুৰি খাই পৰিলে আৰু তুমি কুশলে থাকিবা ধুনীয়াকে বেছ গিটাৰ বজাই যাবা তোমাৰ ভাল হ'ব আৰু আগবাঢ়ি যোৱা হৰ হৰ মহাদেৱ বাই বাই পূজাৰ মাজতে পাপুলেটি বেছৰ ইণ্টাৰভিউ এটা লৈ ললো কেনেকুৱা পালে জনাব দেই আজি আমি পাপাৰ লগত মুম্বাই মুকেশ পেটেল অডিটৰিয়ামলৈ আহিছোঁ ইয়াতে পাপাৰ আজি ফিৰছে উৰ্চেলা নামৰ ডাঙৰ কনচাৰ্ট এটা আছে পাপাৰ আজিৰ ষ্টেজ বহুত ডাঙৰ অডিটৰিয়াম দেই সাউণ্ড চেকৰ কাৰণে আমি সোনকালে আহিব লগা হ'ল এয়া মই পাপাৰ পিছে পিছে গ্ৰীণ ৰুমলৈ বুলি দৌৰিছোঁ শুনাবলৈ দিছে क्या कॉन्फिडेंस लता जी का गाना है नॉट जो मदन जी का गाना है इसी बात से मुझे भी हुआ और कितने जनों को मिला देखा सब लेजेंडरी म्यूजिशियंस हैं सब गुरुजन है ना अभी ये इसका सिर्फ क्या ये बनेगा गिटार का देखा हमने क्या चल रही वेरी डिफिकल्ट नाउ इट कम्स दैट इज वेरी डिफिकल्ट आशीर्वाद आपको बेटा बनो कि आप बहुत बड़े हमको अच्छा लगेगा कि हमने को इतने से रूप में देखा यार की सुनीति चौहान की कितनी सी आती हम लोग के सामने फिर एंड श्रेया घोषाल आल्सो दैट दिस इज सेम ये इसका और हमको ऐसा लगता है कि इंडस्ट्री को हम देखते देखते नाउ आई एम 58
तो ये बच्चा कितने साल का है? 6 years बस इतने लग जा गले सुनाया तो अभी सबके गले लग जा ये सबके दिलों दिमाग में हाँ हमारा बोले ये कमाल क्या बात क्या পাপাই কৈছে দেৱ আংকলহঁত বহুত লিজেণ্ডাৰী মিউজিচিয়ান হয় তেওঁলোকে ইমান মৰম কৰিলে আৰু মোক আশীৰ্বাদ দিলে মনটো ভালেই লাগি গ'ল আহকচোন মই এতিয়া আপোনালোকক অডিটৰিয়ামটো দেখুৱাংগে এপাক এইয়া পাপাহঁতৰ সাউণ্ড চেক আৰম্ভ হৈছে এয়া ইমান ধুনীয়া স্নেক্স সজোৱা আছে চোৰ আগতেই কিবা কিবি অলপ খাই লওঁ দেই এতিয়া মেকআপ টাইম সকলো চৌলে সাজু হৈছে এইজনী মাধৱী শ্ৰীবাস্তৱ দিদি আজি গান গাব বহি ললোহি পাপাই বজোৱা চাব লাগিব নহয় এক দুই তিনি চাৰি জুতি দিলো গোৰ গাড়ী ও দেখি সানে হাতিয়া
सोना हाथी है सोना एक दुई तीन सारी गाड़ी हो देखी सने हाथी है सोना हाथी है सोना Ladies and gentlemen, namaskar, good evening, adab, sat sri akal. We're about to So Arambho Gol. Good evening, adab, sat sri akal. My name is Varun Kapoor and I am your anchor for this beautiful evening. फिर से उड़ चला. वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा तो कोई बना नहीं बोला तुझ संग प्रीत लगाई सजना सजना सजना
जिया पे पुनर्जन्म होई जाए ओ खाई के पान बनारस वाला ओ खाई के पान बनारस वाला खुल जाए बंद रतन का ताला ओ खाई के पान बनारस वाला ओ खुल जाए बंद रतन का ताला ओ फिर तो ऐसा करे धमाल सीधी कर दे सबकी जान ओ छोरा किनारे वाला ओ छोरा किनारे वाला चेहरा क्यों मिलता तेरा यूं ख्वाबों से मेरे ये क्या राज है तेरी है मेरी सारी वफाएं मांगी है तेरे लिए दुआएं दुआएं ले जाए मुझे कहाँ हवाएं हवाएं ले जाए मुझे कहाँ हवाएं हवाएं ले जाए जाने कहाँ ले जाए तुझे कहाँ ले जाए जाने कहाँ ले जाए मुझे कहाँ मैं प्रेम का प्याला पिया एक पल में सदियां जिया सारी मधुशाला पिया एक पल में सदियां जिया मैं पिया मैं पिया मैं पिया मैं जिया ओ माई मेरी क्या फिक्र तुझे क्यों आंख से दरिया बहता था तू कहती थी तेरा चांद हूँ मैं और चांद हमेशा रहता है तेरी मिट्टी मैं मिल जावा गुल बन के मैं खिल जावा कितनी सी है दिल की आरज़ू तेरी नदियों में बह जावा तेरे खेतों में लहरावा इतनी सी है दिल की आरज़ू ओ ओ to Amit Shetty on drums and Chandan Nada is with us on lead violins and he will introduce the band. Mr. David Akalmai, Mr. Chandra Cornerji, Mr. Gauri Joseph, Mr. Amul Astundkar, Mr. Rajesh Kapoor. Thank you so much, Dada. And Suchi Mehta on flute, please. Nandu Baker on saxophone, senior most musician, the family. Papu on bass guitar. And Vinay on lead guitar. Nilesh Shetty on second keyboard. And the band
head of the band is Dharmesh Ramesh Joshi, one of my very close friend and my guru bhai, I call him. लेट्स सी, क्योंकि हर एक दोस्त कमीना होता है, हर एक दोस्त बोलो यार थोड़ा, हर एक दोस्त थैंक यू वेरी मच कमीनो थैंक यू सो मच थैंक यू सो मच Ladies and gentlemen, thank you so much. Have a good evening, good night, God bless. Thank you. थैंक यू এইজনী সুচি দিদি ইমান ধুনীয়াকে বাঁহী বজাইছিল। এয়া ডক্টৰ গগন সিং অংকল। My name is Chini Pari. You're funny. Oh, Chini Pari. His dance also very well. এয়া ৰাজীৱ ব্যাস আংকল। পাপাহঁতৰ শ্ব'টো খুব সুন্দৰকে শেষ হ'ল। মই বিৰাট এনজয় কৰিলোঁ। আশা কৰোঁ আপোনালোকেও মোৰ ভ্লগটো ভাল পালে। আৰু যদি ভাল পাইছে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোক সকলো ভালে থাকিব দেই। আকৌ লগ পাম। হৰ হৰ মহাদেৱ, জয় কা